নমস্কাৰ পুতাঞ্জলি তৰফৰ পৰা মই আৰ্ণা শৰ্মাই সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ দাওজাং। আমাৰ এই যাত্ৰাত মোৰ লগত থকা বাকীসকলক পৰিচয় কৰাই দিছোঁ। এয়া মোৰ ছোৱালী দুকমুকালী, চাৰ্জিনা, আবিদা বৌ, নাৰ্জুমা। এয়া আৰ্জুমা বৌ আৰু আৰ্জুমা বৌৰ ল'ৰা বাবু। একোটা সুন্দৰ মন লৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ, কিন্তু অনুভৱ কৰিছোঁ আমাৰ মনবোৰতকৈও সুন্দৰ ৰাস্তাৰ দুই দাঁতিৰ দৃশ্যৰাজি। দূৰৈত নীল আকাশৰ বুকুত শুকুলা ডাৱৰ, ৰাস্তাৰ দুই কাষৰ নতুনকৈ পকিব ধৰা ধান আৰু চাহ বাগানৰ দৃশ্যৰাজিয়ে আমাৰ মন বৰকৈ মুহিছে। অৱশেষত আহি দাওজাং পালোঁ। এয়া দাওজাং, এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, যেনিয়ে চাওঁ তেনেই যেন চকু ৰৈ যায়। এই দাওজাং ওদালগুৰি জিলাত অৱস্থিত। এই বৃহৎ অঞ্চলটো বাৰিষা কালত এটি বৃহৎ নদীত পৰিণত হয়, কিন্তু এতিয়া আমি দুধাৰী নিজৰাৰ নিচিনা পানীৰ ধাৰহে দেখিবলৈ পাইছোঁ। ব্যস্ততাৰে পৰিপূৰ্ণ পৰিৱেশৰ পৰা আঁতৰি আহি প্ৰাকৃতিক এই পৰিৱেশৰ মাজত নিজকে বিলীন কৰি দি সঁচাকৈয়ে এক অনাবিল আনন্দ অনুভৱ কৰিছোঁ। লগতে সুখী হৈছোঁ মোৰ ছোৱালীজনীক এনে এক প্ৰাকৃতিক পৰিৱেশৰ লগত পৰিচয় কৰাই দিবলৈ পাই। আমি বহুত ফূৰ্তি কৰিছোঁ, সকলোৱে নিজা নিজা ধৰণে ফূৰ্তি কৰিছোঁ আৰু চেষ্টা কৰিছোঁ আমাৰ এই ফূৰ্তিবোৰ স্মৃতি হিচাপে মোবাইলৰ কেমেৰাত বন্দী কৰি লৈ যাবলৈ। আমাৰ এই যাত্ৰাৰ পৰিকল্পনাত দাওজাঙৰ লগতে আৰু এখন ঠাই আছে, সেইখন ওদালগুৰি জিলাত অৱস্থিত ডিমাকুছিৰ ৰাইন' ৰিজৰ্ট। সেয়ে আমি ঘৰৰ পৰাই বনাই নিয়া চাহ জলপান দাওজাঙতে খাই ডিমাকুছিৰ ৰাইন' ৰিজৰ্টলৈ যাত্ৰা কৰিলোঁ। আকৌ একে ৰাস্তাৰ দুই দাঁতিত সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আমি ইয়াত দেখিবলৈ পাইছোঁ নদীৰ উচ্চ গতিত নদীসমূহ কেনেকুৱা। এইটো এটা বৃহৎ নদী, ইয়াত কোনো ধৰণৰ পানী নাই, কিন্তু যেতিয়া ইয়াত ঢল আহিব, পাহাৰত যেতিয়া বৰষুণ দিব, ইয়াত যেতিয়া ঢল আহিব, তেতিয়া ই এটা বৃহৎ নদীত পৰিণত হয় আৰু ইয়াত ইমানেই ধাৰ হয় যে ই এটা হাতীকো উটুৱাই লৈ যাব পাৰে। কিন্তু এই ধাৰ বা এই ঢল বেছি সময় নাথাকে। 2 ঘণ্টা 3 ঘণ্টা থকাৰ পিছত আকৌ একে শিল আৰু বালিৰে পৰিপূৰ্ণ এটা অঞ্চলত পৰিণত হয়। আমি আহি উপস্থিত হৈছোঁ ডিমাকুছিৰ ৰাইন' ৰিজৰ্টত। এটা ধুনীয়া পৰিৱেশ, প্ৰকৃতি আৰু মানৱ সৃষ্টিৰ এক সুন্দৰ সংমিশ্ৰণ। এয়া ৰাইন' ৰিজৰ্ট। বহু লোক ইয়ালৈকে আহিছে, মই এইবাৰেই প্ৰথম আহিছোঁ। সঁচাকৈয়ে এক সুন্দৰ ঠাই, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ বাবে ৰাইন' ৰিজৰ্ট খুব আনন্দদায়ক আৰু ফূৰ্তিদায়ক ঠাই। সৰু ল'ৰা ছোৱালীৰ খেলাৰ বাবে ইয়াতে বিভিন্ন সুবিধা আছে, লগতে ভিডিঅ', ফটো, চেলফি আদিৰ বাবেও ৰাইন' ৰিজৰ্ট সুন্দৰ ঠাই। ৰাইন' ৰিজৰ্টখন সঁচাই বৰ মনোমোহা, এৰি যাবৰ মনেই নাযায়। কিন্তু সময়ে সকীয়াই দিলে ঘৰলৈ যাবলৈ হ'ল, সেয়েহে সময়ৰ সকীয়নি মানি ঘৰলৈ বুলি উভতিলোঁ। আহিছোঁ
উভতি ঘৰমুখী পখী আহিছো উভতি